আমি বাদ দিয়ক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে সম্পূৰ্ণৰূপে চাই পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' এই ফ্ৰীতে পানী পাই এই গাড়ী চিকা কৰিব ধৰিছে মানুহ কিন্তু মৰি যাব ধৰিছে বাগে পানী উঠি ভাহি গেল এই পানী কমি গেল কিন্তু জেগাগিলা কিবা এটা কেম্বা গন্ধ হ'লছি কি ক'ম এইবিলাক ঘৰ আপোনালোকে দেখা পাইছে একদম মানে আৰু শুনিয়ে নাছিল গোটেই গৈছিল আজি অলপমান বাৰু জাগ দিছে উপায় নাই আৰু কি কৰিব আমাৰ এইখিনি হৈছে ৰাতি এতিয়া আমি খেলা খেলাওঁ লুডু খেলাওঁ 20 এই ফ্ৰী ফায়াৰ গুইলি এই গুইলে দিয়ে এই এতিয়া আহি পৰে মানুহ কেইটা যি আছে ইয়াতে এই তাৰপৰা গুইলে দিলাক আহিব এতিয়া বললাক এইবিলাক চেয়াৰ আহি গৈছে এই চেয়াৰ আহি গৈছে ইয়াতে ইবাৰে বহিবা ভাল হ'ব বাৰু এই কি কয় এইটো ডানলপ আহি গৈছে ডানলপ আহি গৈছে বহিবা ভাল হ'ব বাৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ এই ক'ত বহি আছোঁ দেখা পাইছি সাগৰৰ পাৰত বুলি ক'ব লাগিব মজা বুলি কৈছোঁ মজা এনে ফিলিংছ মানে বহুত জন্মৰ পৰা প্ৰথম পাইছোঁ কাৰণ সাগৰ দেখা নাই গতিকে এই সাগৰবোৰ অনুভৱ কৰি আৰু পাৰত বহি আছোঁ মাজে মাজে মেটকাৰ ওপৰত বাগাত দিওঁ বিন্দাছ গোৱাত থকা যেন লাগে একদম কি ক'ব এনে ফিলিংছ জীৱনত তাৰমানে প্ৰথমবাৰ অনুভৱ কৰিছোঁ আমাৰ গাঁৱত আৰু ইয়াত দেখা পাইছি এই ক'ত বহি আছোঁ এই ৰাস্তাত ইমান নহয় বাৰু কতে ভুল হ'ল এক কাকাল পানী কাই হাকচি কাই মুচি ঠিক নাই তাৰ ওপৰতে বহি আছোঁ বাৰু একো খাব জানিলে চাউলে চিৰা বহিব জানিলে মাতি এবিৰা সেইটো আমি বাদ দিছোঁ গতিকে বানপানীৰ বিষয়ে তাৰমানে বিশেষজ্ঞ দুগৰাকী আমাৰ মাজত উপস্থিত আছে আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম আমি কিন্তু তেওঁলোকক এই চেয়াৰতে বহিব পাৰিছোঁ এয়া হৈছে কমল খাটনিয়াৰ এয়া হৈছে ৰাজা খাটনিয়াৰ নমস্কাৰ দিয়ক কিন্তু ফাল্টু কথা নহয় এইগিলাখান তাৰমানে ডিছকাছ হ'ব আজি ইয়াতে কি হৈছে কি হোৱা নাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক গতিকে আপোনাৰ ইহঁতে মাটিত বহিছে যিমান ডাঙৰ মানুহ নহ'লে বৰ্তমান ইয়াতে বহিব লাগিব কাৰণ আমাৰ পৰিস্থিতি এই হৈছে আমি ইয়াতে বহোঁ ইয়াতে খাওঁ ইয়াতে বাগানটো দিয়ক সেইটো বাদ দিয়ক বানপানীৰ অনুভৱ কেনেহেন এই সাগৰৰ পাৰত বহি অনুভৱ কেনেহেন কেনেহেন তোমাৰ মোৰ তাৰমানে ক'বা ভাষা নাই ইয়াত তাৰমানে মুম্বাইৰ কাইণ্ডাত থকা লাগছে আৰু য়েছ গাইছ এইটো সঁচা কথা হৈছে মুম্বাইৰ কাষত থকা বুলি কৈছে গতিকে আপোনালোকে শুনি লওক এনে কথা কিন্তু দুনিয়াৰ শুনবা নহ'ব বানপানীৰ কাৰণে শুনবা হৈছে আৰু কিবা আৰু এনে গাইছ মই কৈ দিছোঁ আপোনাক এনে খুব টেপকৈ থাকে এতিয়া কেমেৰা দিয়াৰ কাৰণে আগত কথা ক'ব পৰা নাই মোৰ নিচিনা ক'ব পাৰিব লাগিব এতিয়া মই কৈ দিছোঁ আপোনালোকক গতিকে বাৰু ধেমালি কৰিছোঁ অলপমান কিছুমান আৰু যি নহওক অলপমান ধেমালি কৰিলে আপোনালোকে কোনে বেয়া নাপাব বা চিৰিয়াছলি নল'ব মানে কথাটো কি হৈছে এই আপোনাৰ বানপানী উঠছি চব গাঁও ডুবি গৈছে আমাৰ এইটো অঞ্চল বুলি নহয় চব অঞ্চলতে যিগিলাখন অঞ্চলত বানপানী হৈছে সেইগিলাখন অঞ্চলৰ মানুহবিলাকৰ কি পৰিস্থিতি হৈছে বানপানী য'ত উঠছি তেখেতসকলে বুজি পাব তেখেতসকলৰ সমান তাৰমানে বেলেগে বুজি নাপায় হয়তো বেলেগৰ মানুহ এটা ক'ব পাৰে যে হোৱাট ইজ দিছ ইজ ইমান ঠগা পানী এনেকৈ ক'ব পাৰে কিন্তু আমি সেইটোৰ ফিলিংছটো গম পাইছোঁ যে সেই পানীখিনি আমাক কিমান কষ্ট দিছে বা আমি কিমান কষ্ট দিছোঁ গতিকে ঘটনাটো মানে কি হৈছে এতিয়া যিবিলাখন মানুহ শিবিৰত আছে বা ইমান কষ্টত আছে বেলেগৰ ঘৰতো কিছুমান মানুহ আছে কি কয় আপোনাৰ নিজৰ ঘৰত তল গৈছে কিন্তু তথাপি বেলেগৰ ঘৰত আশ্ৰয় লৈ আছে আৰু মানে তাক লৈ কিছুমান মানুহ ৰাজনীতি কৰি থাকে বস্তুবিলাক চৰকাৰৰ পৰা কিছুমান শিবিৰৰ বস্তু আহিব বা বেলেগে কিছুমান অনুদান দিব কিন্তু তাৰে মাজতে কিছুমানে কি কৰে উপাতে নিজৰ একো নহওঁতেয়ে মানে সেই বস্তুটো খাই লৈ বহি থাকে গতিকে সেই কামটো আপোনালোকে নকৰিব আৰু কোনেও কৰাৰ কাৰণে যেতিয়া বেয়া নাপায় কথাটো জাষ্ট এইটো কথা কৈছোঁ কিয় তাৰমানে এনেহেন নিজ চকুত দেখিছোঁ সৰুৰ পৰা ডাঙৰ হৈছোঁ এতিয়া এনেহেন পৰিস্থিতি ঘটি আহিছে আমাৰ নিজৰ লগতো এনেহেন পৰিস্থিতি ঘটিছে গতিকে আপোনালোকে সেইগিলা কাম যাতে নকৰে তাৰ কাৰণে বহুত অনুৰোধ জনাইছোঁ আৰু তাৰমানে কিছুমান মানুহে এনেকৈ লুটি আছে এই এসময়ত লুটিছিল কৰোণা যেতিয়া আহিছিল কিছুমান যোনী ধনী হৈছে বা যোনী তাৰমানে দুখীয়া হৈ গৈছে একদম ফফলা হৈ গৈছে একো নহয় কিছু খাবা কিছুমানে এই পানীৰ নামতে মোবাইল চাৰ্জ দিয়া লাইট চাৰ্জ দিয়া এইগিলাখন নামতো কিছুমান টকা তাৰমানে টকা নহয় টকা লুটি ফেলছি বুলি কৈছোঁ আপোনালোক কিন্তু আমিও আৰু মোবাইল চাৰ্জ দিছোঁ লাইট চাৰ্জ দিছোঁ কিন্তু আমি পইচা দিয়া নাই দিয়ক আমাৰ গাঁৱতো ডাইনেমা ফিটিং কৰিছি কিন্তু আমি 10 টকাকৈ দিছোঁ নে কি কয় সেইটো আৰু হাত খৰচ দিব লাগিব দেচোন কাৰণ তেলৰ খৰচটো দিব লাগিব সকলোৱে কিন্তু মানে কিছুমানে কি 200 টকা 250 টকা 150 টকা এনেকৈ লোৱা মানে মানুহ আছে গতিকে সেই আৰু 200 টকা বা 100 টকাটো ইমান সাধাৰণ বস্তু নহয় এই বানপানীৰ অৱস্থাত আপোনাৰ মোবাইলটো ঠিকে আপোনাৰ পৰিয়ালটো বেছি ইম্পৰ্টেণ্ট 100 টকা বা 200 টকা দি আপোনালোকে যদি সপ্তাহৰ আছে ৰেচনখিনি কিনি যায় আপোনাৰ ধুনীয়াকৈ চলি যাব গতিকে মোবাইলটো আপোনালোকে কেইদিনমান ইউজ নকৰিলেও বাৰু চলি যাব একো ডাঙৰ কথা নহয় বাতৰি নপঢ়িলেও কথা নাই দেশ বিদেশৰ কাৰণ আপুনি বৰ্তমান নিজে এটা বেলেগৰ কাৰণে বাতৰি হৈ আছে গতিকে অনুৰোধ জনাইছোঁ কিছুমান কি কয় এইটো কিবা আছিলে দুষ্ট চক্ৰ যিটো দুষ্ট চক্ৰ হ'লে কয় সিহঁতৰ পৰা একদম তাৰমানে
সাৰি থাকক, আঁতৰত থাকিব পালে। আৰু গতিকে নিজৰ যিটো অধিকাৰ সম অধিকাৰ সেইটো ল'ব চেষ্টা কৰক। কাৰণ কিছুমান মানুহ এনেকুৱা আছে সমাজত চান্স চায়ে থাকে, লুটপাই চাই থাকে কেৱল কহেন্দি মানে লুটপা পাৰি কেনেকৈ সেই বস্তু দি নিজৰ বেলেগৰ বস্তুটো নিজৰ কৰি কিনে তাৰমানে নিজে সুখত থাকিব পাৰি সেইটো মানে বেছি থাকে। গতিকে সেইটো কৰ্ম হ'ব নালাগে, কাৰণ সকলোৱে মিলা মিলিকৈ থাকিব লাগিব। কাৰণ সকলোৰে এই পৰিস্থিতি, প্ৰায় গোটেই অসম ডুবি গৈছে আমাৰ। আৰু বানপানী এইটো বিহু হেন হৈছে। এইটো আমাৰ বিহুটো প্ৰত্যেক বছৰে জাতীয় উৎসৱ বুলিয়ে ক'ব লাগিব বৰ্তমান যিটো কণ্ডিশ্যন। বিহুটো প্ৰত্যেক বছৰে আহে, বানপানী প্ৰত্যেক বছৰে আহে। মাজতে বিহু নাহিলা, কৰোণাৰ কাৰণে বিহু বন্ধ হৈ গ'ল বাৰু, সেইটো আমাৰ। কিন্তু বানপানীটো আহিবই, কৰোণা চৰোণা এইগিলা নাচায়, বানপানী আহিবই। গতিকে সকলোৱে সজাগ থাকক। আৰু ভাল লাগছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বেলেগ একো নকওঁ, এইখিনিয়ে আৰু। সকলোৱে ভালে থাকক আৰু সকলোৰে অৱস্থাটোতো এনেই আৰু কি ক'ব আৰু। হ'ব দিয়ক।